চেপ্টাৰটোৰ সবচে যেটো কনফিউজিং কনসেপ্ট হেতুলে আমি আগবাঢ়িবলৈ লৈছো আৰু এটো কৰিবলৈ এটো যদি তুমি বুজি পোৱা নাই তেতিয়াহলে সম্পূৰ্ণ ভুল তোমাৰ গাত নাই কাৰণ ইয়াত ত্ৰিকোণমিতি ইনভলভ আছে ত্ৰিকোণমিতি মেথছৰ অলপ পিছলে আছে আৰু এডভান্সটো পিছলে আছে গতিকে সেইখিনি কনসেপ্ট অকমান যদি মোটামুটি তোমাৰ ভাল কনসেপ্ট এটা যদি থাকে তেতিয়াহলে এইখিনি বস্তু একদম টিপ টপ বুজি পাবা নহলে তো অকমান দিগদাৰ হ'ব মানে ঠিক আছে বাৰু আৰু ইয়াত জেনাৰেল মেথছৰ মই ভিডিও বনাই থোৱা আছে যদি তোমালোকে ডাউট লাগে তোমালোকে চাই লবা আইবটনৰ মই লিংক দি দিম ঠিক আছে cos θ sin θ কিন্তু এটলিষ্ট লাগিব মানে কমসে কম আৰু বাকি লাগিবই তথাপিও এডভান্সৰ অলপ কনসেপ্ট লাগিব কিন্তু দেখিংগে মতলব ঠিক আছে তাৰপিছত এটো ভিডিও একদম স্লো যাম একো উৎপাত নব লাহে লাহে বস্তু বুজি যাম স্টেপ বাই স্টেপ বস্তু বুজি যাম ঠিক আছে একদম আৰামসে কম একো উৎপাত নাই মানে হ'ব ডাইৰেক্ট আমাৰ ইয়ালে আইছো ঠিক আছে আৰু এটা কথা আমাৰ যিখিনি হ্যান্ডৰিটেন নোট সেইখিনি ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া আছে তোমালোকে এবাৰ চেক কৰি লব পাৰা মানে হ'ব বাৰু তো আমি পঢ়িম আজি ধ্ৰুৱীয় ফৰ্ম ত্ৰিকোণমিতিক আৰ্হি বা ধ্ৰুৱীয় আৰ্হি পোলাৰ ফৰ্ম বা ট্ৰিগনোমেট্ৰিক ফৰ্ম ঠিক আছে এটা আমি সংখ্যা ললো তোমাৰ জটিল সংখ্যা ললো z = x + iy ঠিক আছে এতিয়া ইয়াক যদি অৰ্ডাৰ পেয়াৰত লিখা কি হ'ব x, y ক্ৰমিক যুগল হয় আইগেন প্লেনত যদি প্লট কৰা তেতিয়াহলে লিখিবলৈ কেনেকুৱা হ'ব এনেকুৱা হ'ব ঠিক আছে ইয়াত তোমাৰ OM তো কিমান OM ক কৈছো মই x বুলি PM ক কি বুলি কৈছো PM ক কৈছো y বুলি আৰু আমাৰ যেটো OP আছে OP কি বুলি কলো OP কলো r বুলি r তো দেখা দেই কথা এটো মাপাঙ্ক বুলি নকয় জানো OP হয় এটো মাপাঙ্ক বা মডুলাস হয় ঠিক আছে এতিয়া আমাৰ জিডাল OX আছে ইয়া পাইয়ালে চোৱা x অক্ষৰ যেটো পজিটিভ ডাইৰেকশনটো ঠিক আছে তো ইয়া কি হয় এই জিডাল OP ডালৰ এটা নাম আছে ইয়াক কি বুলি কয় ইয়াক কয় ইনিশিয়াল লাইন ঠিক আছে বা আদি ৰেখা মানে ইয়াৰ পৰা স্টাৰ্ট হৈছে বুলি ধৰা আৰু ধৰিব পাইয়া ঠিক আছে এতিয়া ইয়াৰ পৰা আৰু এটো থিটা এংগল কৰি আছে বাৰু তো ইয়াৰ পৰা কি হ'ব এটা এংগল তুমি যদি এন্টি ক্লকৱাইজ যদি এটা এংগল বনোৱা এটো ডাইৰেকশনত মানে হ'ব ক্লকটো কোনফালে ঘূৰে এফালে ঘূৰে হয় না ঘড়ীটো ঘড়ী কাটাৰ বিপৰীত দিশত তুমি যদি এটা এংগল লোৱা তেতিয়াহলে কি হ'ব এই এংগলটো সদায় পজিটিভ লম আমি ঠিক আছে আৰু যদি ঘড়ী কাটাৰ বিপৰীত দিশত লোৱা এটো কি বুলি কম নেগেটিভ এংগল কম মানে ধৰ এনেকুৱা যদি এংগল থাকে সেইবিলাকক আমি নেগেটিভ এংগল হিচাপে লম ঠিক আছে হেটো ফাৰ্স্ট পইণ্ট সেকেন্ড এতিয়া ইয়াত আমি কি কৰিলো থিটা এটা এংগল বুলি কৰো ঠিক আছে ওকে তো OP আৰু যেডাল OX আছে ইয়াৰ মাজৰ এংগলটো থিটা ওকে বাৰু এতিয়া তুমি যদি কি কৰা যদি ইয়াত তুমি cos θ লোৱা cos θ হ'ব আমি আমাৰ ভিডিওত আগতে এক্সপ্লেইন কৰি দিছো যেটো আইবটনৰ আছে বুলি কৈছিল যে তাত আমি কৈছিলো কি একিটা মনত ৰখাৰ এটা বুদ্ধি দিছিলো কি কলিং বেলত হাজিৰ বা কাৰ্লি ব্ল্যাক হেয়াৰ ঠিক আছে কলিং বেলত হাজিৰ বি ফৰ বেস বা ভূমি এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল ইয়াৰ ভূমিটো কিমান ভূমিটো হৈছে x গতিকে ইয়াত মই লিখিম b জায়গাত x লিখিম আৰু হাইপোটেনাস মানে কৰ্ণডাল কিমান r গতিকে cos θ ক মই লিখিব পাৰো x/r বুলি ঠিক আছে কলিং বেলত হাজিৰ হ'ব বাৰু তাৰ পিছত সেকেন্ড আৰু কি আছে আৰু আছে তোমাৰ sin θ ইয়াৰ এতিয়া মই থিটাৰ sin লম ঠিক আছে sin θ ললে some people have বা শিৱ পাৰ্বতীৰ হাজবেন্ড p/h ঠিক আছে sin θ টো কি p/h গতিকে ইয়াত পাৰপেন্ডিকুলাৰ টো কিমান বা p কিমান এটো হৈছে y আৰু এটা কথা কিন্তু মই কোৱা কথা তুমি ত্ৰিকোণমিতি জানা বুলি ভাবিলে মই কৈছো দেই ঠিক আছে কাৰণ এইখিনি বস্তু ইয়াত এক্সপ্লেইন কৰিলে অলৰেডি বেছি ডাঙৰ হৈ যাব মানে ভিডিওটো হ'ব বাৰু তো মই পাৰপেন্ডিকুলাৰ ডাল এটো কি লিখিলো এটো y লিখিলো হাইপোটেনাস ডাল কি লিখিম এটো লিখিম r ঠিক আছে ক্লিয়াৰ হ'ব ইয়াৰ পৰা কি লিখিব পাৰা তুমি x টো যদি জায়গাত ৰাখা এই r টো cos θ লগত পূৰণ হ'ব গতিকে কিমান x = r cos θ y = r sin θ ঠিক আছে বুজি পাইছো ক্লিয়াৰ এতিয়া এই z ত আমি যদি x আৰু y ভ্যালু পুট কৰো তেতিয়া কি হ'ব গতিকে লিখিম কি z = x + iy x ৰ জায়গাত লিখিম কি r cos θ plus I to I আৰু y জায়গাত কি লিখিম r sin θ ঠিক আছে এতিয়া নেক্সট স্টেপত কি কৰিম আমাৰ যেটো r টো আছে r টো আমি কমন লৈ লম r কমন ললো ভিতৰত কি দিব cos θ plus I sin θ গতিকে এই যেটো z = r cos θ plus I sin θ
ইয়াকে কি বুলি কোৱা হয় ইয়াকে কোৱা হয় ধ্ৰুৱীয় আকাৰ ত্ৰিকোণমিতিক আৰ্হি পোলাৰ অৰ ট্ৰিগনোমেট্ৰিক ফৰ্ম আশা কৰো এটো বুজি পাইছা চাগে ঠিকে আছে আৰু এই যেটো r, থিটা ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় ধ্ৰুৱীয় আৰ্হি ধ্ৰুৱীয় স্থানাংক বা পোলাৰ কোঅৰ্ডিনেটস আৰু এই যেটো থিটা ইয়াক কোৱা হয় কোণাংক এই আমি থিটা এংগলটো কি বুলি কম ইয়াক কম একচুয়ালি আমি আর্গুমেন্ট অফ z বা এমপ্লিটিউড অফ z বা কি বুলি কম থিটা বুলি কম এই কোণটোৱে কি এটো হৈছে আমাৰ এমপ্লিটিউড আর্গুমেন্ট বা আমাৰ কোণাংক ঠিক আছে বাৰু এতিয়া আমি এটা एग्जांपल চাই লওঁ ধৰা r ইকুৱেল টু হৈছে ধৰা 2 যেনিবা ঠিক আছে এটো ধৰা एग्जांपल হিচাপে লিখিছো এটো एग्जांपल r হৈছে 2 আৰু তোমাৰ থিটা কিমান থিটা হৈছে ধৰা 30 ডিগ্ৰী হ'ব বা এটো কেছত লিখিব পাৰা পাই বাই 6 লিখিব পাৰা ঠিক আছে বাৰু যদি r ইকুৱেল টু থিটা ইকুৱেল টু ইমান তেতিয়া হলে যেটো জটিল সংখ্যা সেই জটিল সংখ্যাটো উলিওৱা মানে হ'ব তো এখিনতে মই এনেকৈ কইলো যে r টো কিমান r টো এখিনি পাই কিনে 2 আৰু এখন কিমান বুলি কৈছে আৰু এংগলটো কিমান বুলি কৈছে এটো 30 বুলি কৈছে ঠিক আছে এখিনি পাই কিনে যদি 2 হয় এটো যদি 30 হয় তেতিয়ালে এই জটিল সংখ্যাটো কিমান হেতু আমাক উলিয়াব লাগে গতিকে আমি উলিয়াই চাও কিমান হ'ব z equal to r cos theta plus I sin theta r মানে কিমান r মানে হৈছে 2 cos theta মানে কিমান cos 30 ডিগ্ৰী plus I sin তোমাৰ 30 ডিগ্ৰী হ'ব ভ্যালু পুট কৰা cos 30 ডিগ্ৰী মানে কিমান এটো হৈছে √3/2 plus I sin 30 ডিগ্ৰী মানে কিমান sin 30 ডিগ্ৰী মানে 1/2 গতিকে এই দুটা যদি পূৰণ কৰি দিয়া নিজৰ মাজত তেতিয়ালে কি হ'ব এটো হ'ব আমাৰ √3 plus ইয়াত পাম only I গতিকে √3 plus I হৈছে আমাৰ উলিয়াবলগীয়া যেটো জটিল সংখ্যা হেতু তো আশা কৰো এটো বুজি পাইছে চাগে ইয়াত তুমি বেলেগ বেলেগ ভ্যালু দি পেলাই মানে ইয়াৰ কিবা কিনি উলিয়াব পাৰা মানে জটিল সংখ্যা বিলাক উলিয়াব পাৰা ঠিক আছে তো আশা কৰো এই বস্তু কিন্তু তোমালোকে বুজি পাইছা চাগে এতিয়া নেক্সট কনসেপ্ট আমি আছো একদম এমপ্লিটিউড বা কোণাংক বা আর্গুমেন্টটো ক'ব পাৰা ঠিক আছে আর্গুমেন্ট অফ z ওকে আমি এটা নাম্বার ললো z = x + iy ইয়াক আমি ৰিপ্ৰেজেন্ট কৰিলো আমাৰ যিখন আৰ্গুমেন্ট প্লেন হেখিনিত আৰু এংগলটো কিমান আমি থিটা বুলি কলো ঠিক আছে বাকি r টো ৰেখা দেই কথা কি ইয়াৰ মডুলাসটো বা মাপাংক বুলি ক'ব পাৰা xy ৰেখা দেই কথা গম পাইছে হ'ব বাৰু এতিয়া চোৱা দেই কথা এটা এই যেটো থিটা এংগল এই থিটা এংগলটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে আৰু এটা কথা এখিনি মই এটা পইণ্ট ক'বলৈ মান থাকি গৈছে এই যেটো o পইণ্টটো o কি বুলি কোৱা হয় o কোৱা হয় মেৰু বুলি ঠিক আছে বা পোল বুলি কোৱা হয় হ'ব এটো চাই থবা মানে হল বাৰু ব্যাক টু দা পইণ্ট কি আছিল থিটা এই যেটো থিটা এংগলটো আছে এই এংগলটো কি হ'ব পাৰে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে মানে এই থিটাটোৰ মান বিলাক বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে ঠিক আছে এতিয়া চাবা দেই কেনেকৈ হয় সাপোজ এটোক আমি কি কৈছো ইয়াত এডাল মানে OP ডাল কোপা উঠিছে এই OX পা এনেকৈ কৈ ওপৰলৈ উঠিছে হয় না এনেকৈ ভাবা যে এনেকৈ মাটিত তোমাৰ মাটি ইখন মাটি ইয়াত বাঁহ এডাল পৰি আছে বাঁহ এডাল যদি মানুহ এজনে দাঙিবলৈ হয় এজন মানুহে যদি দাঙিবলৈ হয় তেতিয়ালে কি হ'ব এই কোবাক ভেজাৰা দিব ভেজাৰা দি পেলাই কিবা বাঁহডাল এনেকৈ দাঙি দিব ঠিক আছে তলৰ পৰা ওপৰলৈ এনেকৈ দাঙি দিব মানে তো এডালো তেনেকৈ দাঙি দিয়া বুলি ধৰিব পাৰা মানে বা ঘড়ী কাটা বুলি ভাবা খালি অপজিট ডাইৰেকশ্যনত আছে ঠিক আছে বাৰু তো এই কাটাডাল কি হ'ল এনেকৈ ধৰা ওপৰলৈ উঠি গ'ল যেনিবা ঠিক আছে তো এই এংগলটো কিমান এই এংগলটো আমি থিটা বুলি কৈছো এতিয়া এই এংগলটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে হ'ব ইয়াৰ মাল্টিপল ভ্যালু থাকিব পাৰে কেনেকৈ ধৰা এই কাটাডাল আহি পেলাই ইয়াত পালে কিমান হ'ল থিটাটো 180 ডিগ্ৰী হ'ল এডাল যদি আৰু তুমি পাৰ কৰি দিয়া কিমান হৈ গ'ল 360 ডিগ্ৰী হৈ গ'ল ঠিক আছে এডাল যদি আৰু পাৰ কৰি দিয়া কিমান হ'ব 360 প্লাস থিটা হ'ব ঠিক আছে তেনেকৈ আৰু তুমি পাক দি এনেকৈ বহাই বহাই গৈ থাকিব পাৰা মানে ঠিক আছে বা মই এনেকৈ যদি কওঁ ধৰা থিটাটোক যদি মই 60 ডিগ্ৰী বুলি কওঁ সাপোজ ঠিক আছে থিটাক যদি মই 60 ডিগ্ৰী বুলি কওঁ তেতিয়ালে কি হ'ব ই যদি আৰু এপাক ঘূৰি দিয়ে মানে ইয়াৰ পৰা কি যদি আৰু এপাক ঘূৰি দিয়ে তেতিয়ালে কিমান হ'ব ই 360 ডিগ্ৰী ঘূৰিলে ন নিজৰ জায়গা গতিকে থিটা মানে কিমান হ'ব মই ইয়াৰ ভ্যালু কি লিখিব পাৰো
ইয়াৰ লগত যদি 360 প্লাছ কৰা কিমান হ'ব 420 ডিগ্ৰী ঠিক আছে মানে এই কাটাডাল প্ৰথম ইয়াৰ পৰা ইয়ালে এনেকে কৰি আহি পেলাই ইয়াত ঘূৰিলে কিমান ইয়ালৈকে আহিলে 360 ডিগ্ৰী তাৰপিছত কি হ'ল আকৌ 60 ডিগ্ৰী যদি গুচি যায় তেতিয়ালে কি হ'ব 420 ডিগ্ৰী হ'ব হয় আৰু কি হ'ব পাৰে ই যদি আৰু এটা পাক লয় এখিনি পাই কিনলে এনেকে গ'ল এপাক ঘূৰিলে 360 ডিগ্ৰী হ'ল তাৰপা আৰু 60 ডিগ্ৰী গ'ল কিমান হৈ গ'ল তোমাৰ 420 ডিগ্ৰী ঠিক আছে আকৌ কি হ'ব আকৌ ঘূৰিলে তোমাৰ ইয়ালৈকে যদি ঘূৰে কিমান হ'ব 360 প্লাছ 360 এটো হৈ গ'ল আমাৰ 720 পা আকৌ যদি 60 ডিগ্ৰী ঘূৰি দিয়ে তেতিয়ালে কিমান হ'ব 720 প্লাছ 60 কিমান হ'ব 780 ডিগ্ৰী ঠিক আছে এডালে যদি আকৌ যদি এপাক ঘূৰে এনেকে কি হ'ব আকৌ কি হ'ব আকৌ যদি ইয়াত পাইগে আৰু 360 ডিগ্ৰী এটা প্লাছ কৰি দিয়ে এনেকে কি হ'ব থিটাৰ কাৰণে তুমি মাল্টিপল ভ্যালুজ পাই থাকিবা যদি এডভান্সৰ যিখিনি ত্ৰিকোণমিতি যদি তুমি অকমান পঢ়িছা তেতিয়ালে এই আইডিয়াটো তুমি পাইছা চাগে ঠিক আছে বাৰু যদি নাই পোৱা তেতিয়ালে অকমান লেট হ'ব আৰু একো নাই ঠিক আছে বাৰু তো হৈ গ'ল আমি কি ইয়াৰ পৰা আমি ক'ব কি পাৰো যে থিটাৰ মানটো মাল্টিপল হ'ব পাৰে বেলেগ ধৰণৰ হ'ব পাৰে ঠিক আছে আৰু এই যিখিনি মানখিনি কি বুলি কয় জেনাৰেল ভ্যালুজ বুলি কয় ঠিক আছে বা কি বুলি কয় সাধাৰণ মান বুলি ক'ব পাৰা কাৰ থিটাৰ ঠিক আছে থিটাৰ এইবিলাক সাধাৰণ মান হ'ব কিন্তু আমি কোনটো কনসিডাৰ কৰিম আমি ইয়াত কনসিডাৰ কৰিম থিটাৰ যেটো সবচে সৰু মানটো সবচে ন্যূনতম যেটো মান সেই যেটো সৰু মানটো নিম্নতম মান সেই নিম্নতম মানটো আমি কনসিডাৰ কৰিম মানে ঠিক আছে আৰু সেই যেটো নিম্নতম মান তাকে কি বুলি কোৱা হ'ব তাকে কোৱা হ'ব তোমাৰ আৰ্গুমেন্ট অফ z এম্প্লিটিউড অফ z বা কি বুলি ক'ব পাৰা থিটা বুলি ক'ব পাৰা বা পূৰ্ণাংক বুলি ক'ব পাৰা ঠিক আছে z ৰ পূৰ্ণাংক বা মুখ্য পূৰ্ণাংক বুলি ক'ব পাৰা এতিয়া থিটাৰ মানটো কি হ'ব যদি -পাই আৰু পাইৰ ভিতৰত থাকে এটো অন্তৰালত থাকে কি হ'ব -পাইতকে ডাঙৰ কিন্তু -পাই সমান নহয় ঠিক আছে থিটাৰ মানটো -পাইতকে ডাঙৰ কিন্তু পাইতকে কিয় পাইৰ সমান বা পাইতকে সৰু যদি কনফিউজন লাগে তেতিয়া মই ইয়াত এনেকে কওঁ যে -180 ডিগ্ৰীতকে ডাঙৰ থিটাটো আৰু 180 ডিগ্ৰীৰ সমান বা 180 ডিগ্ৰীতকে সৰু হ'ব ঠিক আছে বাৰু মোৰ লগত গৈ থাকা তুমি একদম বুজি পাই যাবা যদি বুজি মানে ডাউট আছে তেলে বুজি পাই যাব লাগে মানে ঠিক আছে বাৰু এই মানটোকে আমি কি বুলি কম এই যেটো ৰেঞ্জটো এই ৰেঞ্জটোত যদি আমাৰ এটা কোণ থিটা থাকে তেতিয়াহলে হেতুকে কি বুলি কয় এম্প্লিটিউড কয় আৰু ইয়াকে কি বুলি কয় ইয়াক কয় তোমাৰ মুখ্য মান বুলি ক'ব মুখ্য মান হ'ব বা মুখ্য পূৰ্ণাংক বুলি কয় প্ৰিন্সিপাল আৰ্গুমেন্ট ঠিক আছে প্ৰিন্সিপাল আৰ্গুমেন্ট হ'ব ঠিক আছে মই লিখো তো আশা কৰো এখিনিলৈকে বুজি পাইছে চাগে মোৰ লগত আছা ন ঠিক আছে বাৰু এতিয়া কথাটো হ'ল আমাৰ -পাই আৰু পাইৰ কনসেপ্টটো মই কৈ দিছো হা এডাল আমাৰ অক্ষদল ঠিক আছে আমাৰ আৰ্গুমেন্ট প্লেনখন হ'ব এতিয়া ইয়াত চোৱা যদি তুমি ইয়াৰ পৰা ইয়ালে যোৱা এটো হৈ গ'ল তোমাৰ এটোটো ডাইৰেক্ট ৰেখা 0 আৰু 0 পা এটো 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰীক তুমি কি বুলি ক'ব পাৰা π/2 বুলি ক'ব পাৰা আৰু 180 ডিগ্ৰীক তুমি পাই বুলি ক'ব পাৰা ঠিক আছে এটো হৈ গ'ল আমাৰ 180 ডিগ্ৰী এখিনি পাই কিনলা যদি যোৱা 180 ডিগ্ৰী হ'ব আৰু কেনেবাকে যদি তুমি এডাল পাৰ হৈ আহা বা পইণ্টটো যদি বা ইয়াত আছে এনেকে পাৰ হৈ আহিলা যেনিবা ঠিক আছে বা ৰেখাডাল এনেকে পাৰ হৈ গ'ল 180 ডিগ্ৰীতকে যেনিবা বেছি হ'ল তেতিয়া আমি কি কৰিম তেতিয়া আমি উল্টা ফালে আহিম ঠিক আছে অলপ আগত মই কি কৈছিলো যে তুমি ঘড়ীৰ কাটাৰ বিপৰীত দিশত এন্টি ক্লকৱাইজ যদি আহা তেতিয়াহলে কি হ'ব হেতু পজিটিভ ডাইৰেকশন আৰু যদি উল্টা ডাইৰেকশনত আহা মানে ঘড়ীৰ কাটাৰ দিশত আহা তেতিয়াহলে কি হ'ব হেতুক আমি কি বুলি কম নিগেটিভ ডাইৰেকশন বুলি কম ঠিক আছে যদি এটো 0 হয় এটো হৈ গ'ল 90 ডিগ্ৰী এটো হৈ গ'ল 180 ডিগ্ৰী আৰু এটো যদি 0 হয় ইয়াৰ অপোজিট ডাইৰেকশন পাইলে এটো কি হ'ব এটো হ'ব তোমাৰ -90 ডিগ্ৰী বা -π/2 ঠিক আছে আৰু যদি তুমি ইয়াৰ পৰা ইফালে গুচি যোৱা এনেকুৱা ডাইৰেকশনত যদি গুচি মানে -90 ডিগ্ৰীতকৈ যদি ইফালে আহি যায় তেতিয়াহলে কি হ'ব এটো হৈ গ'ল তোমাৰ -π মানে -180 ডিগ্ৰী পইণ্ট এটোৱে যে -180 ডিগ্ৰী আমি নিলিখো যদি লিখিবলগীয়া হয় আমি ডাইৰেক্ট পাই লিখিম সেইটো বুজি পাবা অকমান লাহেকে ঠিক আছে তো আশা কৰো এই বস্তু কিন্তু কমসে কম এটলিষ্ট -π আৰু পাইৰ কনসেপ্টটো তুমি বুজি পাইছা চাগে ইয়াত আৰু এটা কথা এই যেটো পাই আমি -π যে লিখি আছো
তো চোৱা একচুয়ালি পাই মানে কি হয় 180 ডিগ্ৰী হয় এই যেটো পাইটো ইয়াক কয় পাই ৰেডিয়ান বুলি ঠিক আছে ইয়াক 180 ডিগ্ৰী আমি ৰিপ্ৰেজেন্ট কৰো মানে ঠিক আছে তো পাই মানে কি 180 ডিগ্ৰী গতিকে পাই বাই 2 কিমান হ'ব 180 ডিগ্ৰী ডিভাইডেড বাই 2 180 ডিগ্ৰীক তুমি যদি 2 ডিভাইড কৰা কিমান হ'ব 90 ডিগ্ৰী এতিয়া পাই বাই 3 যদি হয় তেতিয়ালে কি হ'ব 180 ডিগ্ৰীক 3 এ হৰণ কৰা কিমান হ'ব 3 6 গুণ 18 60 ডিগ্ৰী তেনেকে তোমাৰ পাইক যদি তুমি 4 ৰে হৰণ কৰা কিমান হ'ব 4 ৰে কৰিলে তোমাৰ 45 ডিগ্ৰী ঠিক আছে তো আশা কৰো এইটা বস্তু তোমালকে ক্লিয়াৰ হৈ যাব মানে যদি ডাউট থাকে সাইডত লিখি লবা তে কোনবা জায়গাত কাম আহিব পাৰে মানে হ'ব তো আশা কৰো এইখিনিলৈকে তুমি মোৰ লগত আছা বুলি হ'ব ঠিক আছে বাৰু এতিয়া নেক্সট আমি এ যিখিনি অক্ষখিনি আছে অক্ষখিনিত কেনেকে তোমাৰ পূৰ্ণাংক উলিয়াই আমি হেতু চাই লম ঠিক আছে এতিয়া ধৰা কোনোবা এটা পইণ্ট যেনিবা y অক্ষডালত আছে হ'ব যেটো পজিটিভ যেডাল y আছে তাত যেনিবা এটা পইণ্ট আছে হ'ব ধৰা কি বুলি কবা 0,7 যেনিবা হ'ব 0,7 টো y অক্ষতে বহিব দেখা দেই কথা তো ধৰা পইণ্টটো এইখিনিত আছে হ'ব আমি জুখিম কৰ পৰা ox ৰ পৰা জুখিম হয় না গতিকে ইয়াৰ পৰা সিধা সিধি ইয়াৰ পৰা ইয়ালৈ যোৱা দেখা দেই কথা 90 ডিগ্ৰী নহয় জানো গতিকে থিতা ইয়াত কিমান থিতা দেখা দেই কথা ইয়াত 90 ডিগ্ৰী মানে কি ইয়াত পাই বাই 2 বুলি তুমি কব পাৰা ইয়াত দেখা দেখি ওলাই আছে পজিটিভ ডাইৰেকশন হয় নেক্সট 2 নাম্বাৰটো চাবা মই কি কৰিম মই এবাৰ জিডাল ox ড্ৰেছ আছে ox ড্ৰেছৰ এটা ধৰা পইণ্ট ললো এই পইণ্টটো ধৰা মই কি বুলি কলো 0,7 বুলি কৈছো ন এটো ধৰা ইয়াক মই কলো তোমাৰ -7,0 যেনিবা হ'ব এতিয়া মই কি কৈছিলো যে কোলৈকে যাব 180 ডিগ্ৰী সমান বা 180 ডিগ্ৰীতকৈ সৰু ইয়াত কি হৈছে ডাইৰেক্ট 180 ডিগ্ৰী হৈছে ঠিক আছে গতিকে থিতা কিমান থিতা হৈছে আমাৰ 180 ডিগ্ৰী বা ডাইৰেক্ট পাই বুলি লিখিব পাৰা হয় থাৰ্ড তোমাৰ ধৰা মই কি কৰিলো এবাৰ পইণ্টটো মই ধৰা ইয়াত বহালো ইয়াত যদি মই পইণ্ট বহাও পইণ্টটো কেনেকুৱা ধৰণৰ হ'ব তোমাৰ 0,-7 এনেকুৱা হ'ব হয় এটা পইণ্ট তোমাৰ OY ড্ৰেছডালৰ এটা পইণ্ট কি 0,-7 বুলি আমি ক'ব পাৰো মানে ঠিক আছে এতিয়া সো ইয়াৰ পৰা যদি মই ইয়ালৈ যাও 180 ডিগ্ৰী হৈ গল কিন্তু ইয়াত আৰু অলপ যদি বাঢ়ি যাও ইয়ালৈ যদি আহিবলে হয় মানে 180 ডিগ্ৰীতকৈ বাঢ়ি যাব গতিকে আমি হেতুলে না যাও এতিয়া এনেকুৱা কেছত কি কৰিম আমি উল্টাকে আহিম ঠিক আছে তো উল্টাকে যদি আহা কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ কিমান 90 ডিগ্ৰী আৰু উল্টা ডাইৰেকশন পাইছো এখানে কিমান থিতা ইকুৱেল কিমান -90 ডিগ্ৰী বা -পাই বুলি ক'ব পাৰা আশা কৰো একদম বুজি পাইছা চাগে ঠিক আছে লাষ্ট 4 নাম্বাৰটো ধৰা কোনখিনিত এইখিনিতে কৈ দিছো হা 4 নাম্বাৰটো তো ইয়াৰ পৰা ইয়ালে এটো একেবাৰে সবচে ইজি এটা পইণ্ট যেনিবা ইয়াত আছে কেনেকুৱা ধৰণৰ পইণ্ট হ'ব তোমাৰ 7,0 এটো প্যাটাৰ্নৰ পইণ্ট হ'ব ঠিক আছে x অক্ষত যদি কোনবা পইণ্ট থাকে এতিয়া চোৱা এই ox ডালৰ পৰা এই পইণ্টটো ওপৰলৈ গৈছে না তললৈ গৈছে কলকো নাই যোৱা জেগাতে আছে গতিকে থিতা কিমান হ'ব 0 ডিগ্ৰী ঠিক আছে তো আশা কৰো এই বস্তুটো তোমালোকে বুজি পাইছা চাগে নেক্সট এতিয়া আমি অক্ষ বিলাকত এক্সিস বিলাকত যদি পইণ্ট বিলাক থাকে কেনেকে তাহাঁতৰ পূৰ্ণাংক লিয়ে হেতু উলিয়ালো ইয়াৰ পিছত যিবিলাক কোৱাড্ৰেন্ট বা যিবিলাক চুক বিলাক এই চাৰিটা চুক থাকে যে এই চব গিটাত কেনেকে তোমাৰ পইণ্ট বিলাকৰ পূৰ্ণাংক লিয়ে আমি হেতু চাম ঠিক আছে একদম তোমাৰ বহুত অলপ ধৈৰ্য মুক লাগিব মানে ঠিক আছে তোমালোকে যদি ইয়ালৈকে মানে সিৰিয়ালি চাই গৈ আছা তেলটো মই কম তোমালোকৰ বহুত ধৈৰ্য আছে আৰু তোমালোকে মানে একচুয়ালি কেয়াৰ কৰা যে কনসেপ্টটো বুজি পাও বুলি ঠিক আছে গতিকে আৰু অকমান লাগে আৰু অলপ ধৈৰ্য লাগে হা ধৰক 4-5 মিনিট কি জানি লাগিব তো সেইখন সময় ধৈৰ্য ধৰি দিয়া এটো মানে একদম ক্লিয়াৰ হৈ যাব লাগে ঠিক আছে বাৰু আৰু অকমান ধৈৰ্য লাগিব হা বাৰু ঠিক আছে ইয়াত চোৱা ইয়াত এটা বস্তু আমাক মানে ইয়াত দুটা বস্তু লাগিব কি এটা আমাক লাগিব থিতা এটোটো দেখা দেই কথা এটো আমাৰ যেটো এম্প্লিটিউড ঠিক আছে এটো এম্প্লিটিউড অফ z আমি যেটো উলিয়াম মানে আৰু এটা এংগল লাগিব আমাক এটো কম আমি আলফা বুলি এটো আমাৰ ৰিয়েল ঠিক আছে এটো আমাৰ ৰিয়েল যেটো ভ্যালু এটো ধৰা স্কুলৰ নাম আৰু এটো যেনিবা ঘৰত মতা নাম ঠিক আছে এটো ধৰা স্কুলৰ একদম টিপটপ কিবা নাম এটো ঘৰত যেটো মতে দেহা কোন জবি আৰু হ'ব মাজনী মামনি জবি আৰু তো এটো কি তেনেকুৱা বুলি ধৰা ইয়াৰ মানটো কি হ'ব ইয়াৰ মানটো আমি পজিটিভ বদলাম মানে এনেকে যে 10 আলফা ইকুৱেল আমি কি লম সদায় y/x লম আৰু এটো সদায় মডুলাছৰ ভিতৰত মানে 10 আলফাৰ ভ্যালুটো কি হ'ব
পজিটিভত হোৱাকে আমি ল'ম মানে অংক যদি আমি কৰিম তেতিয়াও সেইটোৱে কৰিম ঠিক আছে বাৰু গতিকে আমি দুটা এংগলৰ কথা ইয়াত কনচিডাৰ কৰিম কি এংগল চাই লওঁ হা বাৰু এতিয়া চাবা ষ্টেপ 1 মই ইয়াত আৰু এটা কথা কম এইটো নম্বৰ 1 হা তোমালোকে পইণ্ট বিলাক দেখিলে গম পাবা কোনটো পইণ্ট কোনটো কোৱাড্ৰেন্টত থাকে এইটো পইণ্ট প্লট কৰিলে গমেই পাবা গতিকে ইয়াত মই এনেকে x <0 y কিবা এনেকে এইবিলাক নিলিখো মানে এইবিলাক মুখস্থ কৰিব একো দৰকাৰ নাই মই নিজে মুখস্থ কৰি বেয়া পাওঁ তোমালোকক মুখস্থ কৰিবলৈ নকওঁ বুজি গলে একেবাৰে একদম ইজি মানে ঠিক আছে এতিয়া ইয়াত এইবিলাক সেইকাৰণে এইবিলাক কাবাৰ নকৰো মানে ডাইৰেক্ট তুমি পইণ্টটো দেখিলা যদি গমেই পোৱা কোনটো কোৱাড্ৰেন্টত বহে গতিকে মুখস্থ কৰিব কি দৰকাৰ এইবিলাক বুকতটো ধেৰ মানে এনে লিষ্ট বনাই থোৱা আছে সেইখন নালাগে ঠিক আছে ইয়ালৈ আহিছো আমাৰ যিটো আলফা এংগল থাকিব ন এই আলফা এংগলটো সদায় আমি কি লম সূক্ষ্ম কোণ লম হ'ব আলফা এংগলটো কিমান আমাৰ 90 ডিগ্ৰীতকে আমি সৰু লম মানে পজিটিভ নেগেটিভ বাদ দিয়া মুঠতে 90 ডিগ্ৰীতকে আমি কম লম ঠিক আছে এটো কম হোৱা এংগলটা এটা আমাক লাগে মানে হ'ব আলফাটো হ'ব না সৰি এটো আলফা হা আলফাটো ঠিক আছে ওকে এতিয়া চাবা যদি এটা পইণ্ট তোমাৰ ফাৰ্স্ট কোৱাড্ৰেন্টত থাকে এটো ফাৰ্স্ট কোৱাড্ৰেন্ট ন ফাৰ্স্ট কিউ জানিবা ফাৰ্স্ট কোৱাড্ৰেন্টত যদি এটা পইণ্ট থাকে তেতিয়া হলে কি হ'ব এটো সদায় তোমাৰ 90 ডিগ্ৰীতকৈ সৰুৱে ওলায় ঠিক আছে 90 ডিগ্ৰীতকৈ সৰু এংগলটোক মই কি বুলি কৈছিলো আলফা বুলি কৈছিলো নহয় জানো এই আলফা মানে কি এই আলফা মানে থিটা এনেকে ক'ব পাৰা ঠিক আছে ফাৰ্স্ট কোৱাড্ৰেন্টত কি হ'ব যেটো থিটা হ'ব আৰু যেটো আলফা হ'ব সেই দুটা সমান হ'ব ঠিক আছে তুমি যদি ইয়াৰ x আৰু y যদি অনুপাতটো উলিওৱা তেতিয়ালে কি হ'ব ইকুৱেল টু tan আলফা যদি কৰিছোৱা তেতিয়ালে কি হ'ব তুমি এই দুটা একে পাবা মানে হ'ব আৰু এই যেটো tan আলফা ইকুৱেল এইখিনি মানে অংক যেতিয়া কৰিম তেতিয়া ভালকে বুজি পাম ঠিক আছে এতিয়া থাকিব দিয়া হ'ব এটা জাস্ট আলফাটো মানে চাই গলে হ'ল এটো হৈ গ'ল আমাৰ ফাৰ্স্ট কোৱাড্ৰেন্টৰ কথা নেক্সট আমি আহিম সেকেন্ড কোৱাড্ৰেন্টত ঠিক আছে সেকেন্ড কোৱাড্ৰেন্টটো যদি চোৱা পইণ্টটো কি হ'ব পইণ্টটো থাকিলে ধৰা এটো পইণ্টত এখিনিত থাকিলে আৰু এডাল তুমি ইয়া পাইয়ালে জয়েন কৰি দিলা ধৰা এডাল পি আছিলে আৰু এটো ও আছিলে এতিয়া চোৱা ইয়াত কি হৈছে 90 ডিগ্ৰীতকে বাঢ়ি গ'ল 90 ডিগ্ৰীতকে বাঢ়ি গ'ল আমি কি লম আমি আলফাটো উলিয়াই লম আলফাটো কিমান আমি কি কৈছিলো যে আলফাটো তোমাৰ 90 ডিগ্ৰীতকে কম আমি এংগলটা লম হয় নাই গতিকে এটো চোৱা 90 ডিগ্ৰীতকে কমি কোনফালে আছে এফালে আছে আৰু এফালে কি আছে 90 ডিগ্ৰীতকে বাঢ়ি আছে এটো হৈ গ'ল আমাৰ থিটা এটো হৈ গ'ল আমাৰ আলফা ঠিক আছে গতিকে ইয়াৰ পৰা দেখা দেখি কথা থিটা প্লাস তোমাৰ আলফা এটা যদি প্লাস কৰা কিমান পাবা তুমি পাই পাবা নহয় জানো আৰু আমাক উলিয়াব কি লাগে আমি উলিয়াব লাগে থিটা গতিকে থিটা মানে কিমান পাই মাইনাস আলফা এটো হৈ গ'ল আমাৰ সেকেন্ড কোৱাড্ৰেন্টৰ কেস ঠিক আছে সেকেন্ড বুলি লিখি দিও ৰবা সেকেন্ড কোৱাড্ৰেন্ট দ্বিতীয় চুক হয় তো আশা কৰো এটো বুজি পাইছা চাগে ক্লিয়াৰ তাৰ পিছত 3 নাম্বাৰটো লৈ আহিম এটা পইণ্ট ধৰা এইখিনিত আছে ইয়া পাই ইয়ালে এটো পি বুলি কলা এটো ও বুলি কলা জানিবা তো আমি অলপ আগত কি বুলি কৈছিলো যে 180 ডিগ্ৰীতকে আমাৰ ৰেঞ্জটো কিমান আমাৰ ৰেঞ্জটো আছিল থিটা মাইনাস পাইতকে ডাঙৰ আৰু পাইৰ সমান বা পাইতকে সৰু হয় গতিকে এটো 180 ডিগ্ৰীতকে বাঢ়ি যাব না গতিকে এনেকে নলও মানে গুটেই ঘূৰি পেল ঘূৰুৱা এংগলটো নলও মানে ঠিক আছে আমি কোনটো লও আমাৰ থিটাটো কিমান এটো হৈ গ'ল আমাৰ থিটা এটো হৈ গ'ল আমাৰ থিটা মানে ঠিক আছে আৰু আমাৰ পাই আলফাটো কোনটো হ'ব আলফাটো এটো এংগল হ'ব সৰু এংগলটোৰ কথা কৈছিলো যে এটো আমাৰ আলফা এটো আমাৰ থিটা ঠিক আছে এতিয়া যদি তুমি ভালকে চোৱা ইয়াত কি ওলাই আছে ইয়া পাই ইয়ালে তোমাৰ ইয়াৰ পৰা ইয়ালে কিমান এটো হৈছে মাইনাস পাই ঠিক আছে উল্টা ডাইৰেকশন নহয় জানো মাইনাস পাই হয় ইয়া পাই ইয়ালে উল্টা ডাইৰেকশন মাইনাস পাই ওকে আমি কি কৈছিলো এটো ঘড়ীৰ কাটাৰ দিশত যদি আহে মানে এটো চোৱা ঘড়ীৰ কাটাৰ দিশতে এই আলফাটো কোনফালে আছে ঘড়ীৰ কাটাৰ দিশতে আছে হ'ব ঘড়ীৰ কাটাৰ দিশলে যদি আলফাটো আহি যায় এটো যদি মই কি কৰো এটো প্লাস কৰো মই আলফা লগত তেতিয়া মই কি পাম তেতিয়া পাম থিটা ঠিক আছে গতিকে এটো হৈ গ'ল আমাৰ থাৰ্ড কোৱাড্ৰেন্টৰ কাৰণে আৰু লাষ্ট ফোৰ্থ যেটো কোৱাড্ৰেন্ট 4 নম্বৰ কোৱাড্ৰেন্টৰ কাৰণে আমি চাম ফোৰ্থ কোৱাড্ৰেন্টৰ কাৰণে যদি চোৱা তেতিয়া হলে কি হ'ব তোমাৰ পইণ্টটো কোনখিনি থাকিব পইণ্ট থাকিব ধৰা এনেকুৱাকে
ঠিক আছে ধৰা এটো p আৰু এটো o গতিকে আমি কি হয় আমি দেখা নাই কথা আমি উল্টাকে আহিম আমি এফালৰ পৰা আহিম হয় তো এটো কি হৈ আছে এটো 90 ডিগ্ৰীতকৈ কমি আছে ভ্যালুটো হয় গতিকে কি ক'ব পাৰা থিটা ইকুৱেল টু মাইনাস আলফা ক'ব পাৰা কাৰণ উল্টা ডাইৰেকশন পাইছো গতিকে আলফা মানটো কি হ'ব মাইনাস আহিব আমি প্ৰথমতে চাইছিলো কি আমি এনেকুৱাকে লম যাতে আলফা মানটো পজিটিভ হয় নহয় জানো গতিকে ইয়াত কি হৈ আছে ইয়াত আমি থিটাটো উল্টাকে লৈছো গতিকে আলফাৰ ভ্যালুটো তুমি নিগেটিভত ৰাখিলে কি পাবা থিটা পাবা ঠিক আছে গতিকে আশা কৰো এই গিটা তোমালোকে বুজি পাইছা চাগে যদি নাই পোৱা ইয়াৰ পিছত আমি কোৱেশ্চন কৰিমেই এতিয়া বুজি পাই যাবা মানে ডাইৰেক্ট এক্সাম্পলত আহিছো ওকে ডাইৰেক্ট আমি এক্সাম্পলত আহিছো z = 1 + √3i সবচে প্ৰথম ইয়াত মই প্ৰথম ইয়াৰ মাপাংকটো উলিয়াই লম বা মডুলাছটো উলিয়াই লম কিমান হ'ব r = 1 square plus √3 whole square equal কিমান হ'ব 1 plus 3 মানে কিমান হ'ব এটো হ'ল তোমাৰ √4 মানে কিমান 2 লিখিব পাৰো ঠিক আছে তোমাক অৰ্গানাইজ ভাবিও এতিয়া আমি কি উলিয়াম যদি ইয়াৰ পূৰ্ণাংক হেতু উলিয়াম তো পূৰ্ণাংক উলিয়াবলে প্ৰথমতে ইয়াৰ আমি প্লট কৰি লওঁ গ্ৰাফত যদি প্লট কৰো কোনফালে হ'ব ফাৰ্স্ট কোৱাড্ৰেন্ট তো ইয়াৰ পৰা ইয়ালে ইমান মানত হ'ব ধৰা ঠিক আছে এটো পইণ্ট ঠিক আছে ইয়াক আমি কম pz বুলি ফাৰ্স্ট কোৱাড্ৰেন্টত আছে ঠিক আছে গতিকে দেখা দেই কথা এটো থিটাটো ইকুৱেল আলফা হ'বই বাৰু তো প্ৰথম কি কৰিম এটুক আলফা বুলি কম না ফাৰ্স্ট এংগলটো ওকে তো tan আলফা কিমান y/x modulus of y divided by modulus of x এতিয়া tan আলফা ইকুৱেল modulus of y মানে কিমান তোমাৰ √3 x মানে কিমান 1 এটো modulus of ভিতৰত গতিকে tan আলফা ইকুৱেল কিমান হ'ব তোমাৰ √3 এ পাম এতিয়া tan ৰ কি মানৰ কাৰণে আমি ইয়াৰ ভ্যালুটো √3 পাম দেখা দেই কথা tan 60 ডিগ্ৰী মানে আমি কিমান পাম √3 পাম একচুয়ালি এটা মই ভিডিও বনাই দিছো যে এই মানখিনি কেনেকৈ উলিয়াবলৈ কেনেকৈ মনত ৰাখে tan 60 tan 30 বিলাকৰ তোমালোকে আই বাটনত ভিডিওটো আছে এটো তোমালোকে চাই লব পাৰা ঠিক আছে বা হেতু হলে তোমালোকে এইখিনি মানে ভালকৈ বুজিব পাৰা নহলে দিগদাৰ আছে মানে হ'ব বাৰু এতিয়া ইয়াৰ পৰা কি কৰিব পাৰা tan উঠাই দিবা গতিকে কি হ'ব আলফা = 60 ডিগ্ৰী এটাকে কি লিখিব পাৰা থিটা = 60 ডিগ্ৰী লিখিব পাৰা যেহেতু ফাৰ্স্ট কোৱাড্ৰেন্টত আছে ফাৰ্স্ট কোৱাড্ৰেন্টত কি হয় আলফা = থিটা হয় হ'ব তো আশা কৰো এটো বুজি পাইছে গতিকে ফাৰ্স্ট কোৱাড্ৰেন্টৰ প্ৰত্যেকটো কোৱেশ্চনে এনেকুৱা হ'ব মানে হ'ব ঠিক আছে এতিয়া আমি নেক্সট যেটো সেকেন্ড কোৱাড্ৰেন্টৰ এটা কোৱেশ্চন কৰিম হ'ব হেতু কেনে কৰে নম্বৰ 2 ধৰা z = কিমান হ'ব 1 টো তোমাৰ এফালে থাকিব -1 plus √3i এটো থাকিব তোমাৰ সেকেন্ড কোৱাড্ৰেন্টত যদি আকি দিও তেতিয়ালে কিমান হ'ব √3 আচ্ছা √3 টো মই বেছি নিদো ন হ'ব ইকুনি তো -1 ইমান মানত √3 হয় ইমান আহিলে তো ইমান মানত এৰিয়া বা অকন ওপৰ দেখিছো ইমান মানত কিছু নহয় হ'ব তো এই পইণ্টটো ঠিক আছে মন পাছনে কি আছিল আমি আলফাটো কেনেকৈ পাম আলফাটো পাম কেনেকৈ tan আলফা পাম হয় না ধৰা ইয়াৰ পৰা কইবা কি tan আলফা কিমান হ'ব তোমাৰ modulus of y/x তো ইয়াৰ পৰা কি লিখিবা tan আলফা = y মানে কিমান y মানে হৈছে আমাৰ একে √3 divided by -1 এটো মডুলাছৰ ভিতৰত আৰু মডুলাছৰ ভিতৰত থকাৰ কাৰণে ইয়াক আমি কি পাম √3 হিচাপে পাম আকৌ আমি একে কৰিম tan আলফা = কিমান tan 60 ডিগ্ৰী পাম গতিকে আলফা = কিমান হ'ব 60 ডিগ্ৰী হ'ব এতিয়া ইয়াত ইন্টাৰেষ্টিং পাৰ্টটো চোৱা যেহেতু থিটাটো কিমান থিটাটো আছে আমাৰ ox ৰ লগত কৰা এংগলটোহে থিটা নহয় জানো গতিকে তুমি চোৱা a যেটো 180 ডিগ্ৰী পৰা যদি মই আলফাটো বাদ দি দিও মই কি পাম মই থিটা পাম হয় না ইন্টাৰেষ্টিং গতিকে এটাকে থিটা = কি লিখিব পাৰা পাই মাইনাস আলফা মানে কিমান 180 ডিগ্ৰী - 60 ডিগ্ৰী মানে কিমান হ'ব 120 ডিগ্ৰী ঠিক আছে আশা কৰো এটো বুজি পাইছা চাগে নেক্সট ইয়াৰ পিছৰটো লাইছো ধৰা 1 2 3 থাৰ্ড কোৱাড্ৰেন্টৰ পইণ্ট এটা কি হ'ব z = তোমাৰ -1 -√3i পইণ্টটো যদি বহুৱা প্ৰায় ইমান মানত হ'ব বুলি ধৰি লৈছো ঠিক আছে এতিয়া চোৱা অলপ আগত একে আমি tan আলফা উলিয়ালে কি পাম tan আলফা গৈ পেলাই আলটিমেটলি একে হ'ব ন কাৰণ মডুলাছ অফ
x modulus of y by modulus of y, sorry, modulus of y by modulus of x, ভ্যালু খিনি যদি পুট কৰা কিমান হ'ব -√3 divided by -1, এখিনি ইয়াৰ পিছৰ স্টেপত কি হ'ব এই মাইনাস মাইনাস খিনি কটা যাব, পাম কি অনলি √3 এ পাম হ'ব। আৰু tan আলফা যদি √3 হয়, আলফা ইকুৱেল টু কিমান, আলফা ইকুৱেল টু 60 ডিগ্ৰী ওলাই আছে নহয় জানো। গতিকে ইয়াত আমি কি কৰিম, থিটাৰ মান কি লিখিম -পাই প্লাস আলফা, অলপ আগত যে কৰিছিলো সেইটো নিচিনা, ঠিক আছে, -পাই -180 ডিগ্ৰী প্লাস আলফা কিমান, আলফা হৈছে 60 ডিগ্ৰী, গতিকে এংগলটো কিমান হ'ব মাইনাস তোমাৰ 120 ডিগ্ৰী, গতিকে এইটো কিমান এংগল, এইটো হৈ গ'ল তোমাৰ -120 ডিগ্ৰী। নেক্সট বা এটা তুমি পাইটো লিখিব পাৰা, বাট মই ডিগ্ৰীত লিখিছো, ঠিক আছে। যেতিয়া কোৱেশ্চন কিটা কৰিম, বুকৰ যিটা কোৱেশ্চন কৰিম, তেতিয়া আমি পাই হিচাপত লিখিম, হ'ব বাৰু। একদম লাষ্টটো ক'ত লিখিবা, হে লাষ্টটো অকমান মুচিব লাগিব, এইটো পাৰ্ট মুচি দিছো। ওকে, তো লাষ্টটো লাইছো, লাষ্টটো কেনেকুৱা হ'ব, কোৱাড্ৰেন্টটো এইফালে আহিব পইণ্টটো, আৰু z ইকুৱেল কিমান, z ইকুৱেল হ'ব তোমাৰ 1 মাইনাস √3i, এনেকুৱা এটা পইণ্ট হ'ব, ঠিক আছে। আলফাটো দেখাৰ এই কথা, আলফাটো আমি কিমান পাম, আলফাটো আমি 60 ডিগ্ৰীয়ে পাম, হয়। আৰু যেতিয়া উলটি আহিম, উভতাই যেতিয়া আহিম, তেতিয়াহ'লে থিতাটো কিমান হয়, মাইনাস আলফা হয়, মানে কি হ'ব -60 ডিগ্ৰী হ'ব। তো এনেকে যিকোনো জটিল সংখ্যা তোমালোকে পূৰ্ণাংক বা মুখ্য পূৰ্ণাংক উলিয়াব পাৰিবা। তো আশা কৰো এই বস্তুখিনি তোমালোকে বুজি পাইছে চাগে, তোমালোকৰ হেল্পফুল হৈছে চাগে। আৰু তুমি যদি ইমান দূৰলৈকে যদি চাই আছা, একদম বহুত বহুত ধন্যবাদ। প্লাস মই আৰু এটা কথা কওঁ, ইমান দূৰলৈকে যদি চিৰিয়েলি চাই আছা, তোমাৰো ধৈৰ্য মানে ভাল লাগিব, মানে আছে মানে হয়, যদি হয় কমেন্ট বক্সত জনোৱা, ঠিক আছে। কমেন্ট বক্সত কিবা এটা হ'লেও লিখি পেলাই জনোৱা, যাতে আমাৰো ৰিচটো মানে বাঢ়ে, আমাকো দৰকাৰ আছে মানে সেইটো, ঠিক আছে। গতিকে আশা কৰো বস্তুখিনি বুজি পাইছা চাগে, হেল্পফুল হৈছে চাগে। আমাৰ হেণ্ড ৰিটেন নোটখিনি ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া থাকিব, যদি নাই অতি সোনকালে আমি আপলোড কৰিবলৈ চেষ্টা কৰি আছো, কাৰণ ইয়াৰ লগে লগে আমি বেলেগ দুই এটা বস্তুৰ ওপৰত কাম কৰি আছো, গতিকে সেইকাৰণে অকণমান সময় লাগিছে। গতিকে আশা কৰো বস্তুখিনি হেল্পফুল হৈছে। আৰু চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং, ষ্টে কিউৰিয়াছ, কিপ লাৰ্নিং।